Hey everyone, আজি হৈছে বিয়াৰ আঠমঙলা আঠমঙলা নিয়ম কৰিবৰ বাবে বৌ ঘৰলৈ গৈ আছোঁ। বৌ মই দাদা আৰু লগত আমাৰ সংগীবৃন্দ আৰু এয়া সৰুপথাৰ ঘৰ পালোহি বৌৰ ঘৰ আৰু ইয়াত সকলোৱে দৰা কইনাক আদৰিছে আৰু এয়া তাৰপিছতে চাহ তাহ খাই কৰি চাহ চিনাকি পৰ্ব হ'ল। দাদাই এতিয়া সকলোৰে লগত চাহ চিনাকি হ'ব আৰু মান ধৰিব সেয়াই আৰু এতিয়া খানা কুনা খাই কৰি আৰু আমি চেহেৰাটো দেখুৱাই আছোঁ আৰু আপোনালোকক চাই থাকক। আৰু একেবাৰে শেষত আঠমঙলাৰ একেবাৰে শেষত এই খুটা ডঙা পৰ্বটো থাকে যে সকলোফালে হয়তো নিয়মটো একেই নহ'বও পাৰে বা নাজানো ইমান আৰু এতিয়া দৰাই খুটাটো উঘালিব লাগিব। চাওকচোন দৰাই খুটা উঘালিব পাৰে নে নোৱাৰে। গাঠিটো খুলি লোৱা এই আদৰাই শক্তি প্ৰদৰ্শন কৰি একেবাৰতে ৰভাৰ খুটা উঘালিয়েই পেলালে দেখিছেনে। আৰু এতিয়া একেবাৰে শেষত আমাৰ দৰাৰ খোলখালীয়েকে অকণমান গান গাই মনোৰঞ্জন আগবঢ়াইছে। শুনকচোন ইমান ধুনীয়া গাইছে অকণমানিজনীয়ে। এয়া একেবাৰে শেষত বোলো দৰাৰ অনুভৱটো জনাই থওঁ যে দৰা হৈ কেনেকুৱা লাগিল। বিয়া পাতি কেনেকুৱা লাগিছে কোৱা। কান্দিলা